তো বন্ধুসকল এইটো হৈছে আপোনাৰ লক্ষ্ণৌৰ বিধানসভা। বন্ধুসকল এতিয়া মই ওলাই গৈছোঁ আৰু এইটো হৈছে লক্ষ্ণৌৰ চাৰবাগ মেট্ৰ' ষ্টেচনৰ তলৰ ফ্ল'ৰটো মানে গ্ৰাউণ্ডৰ ৰোড আছে তলত আৰু ওপৰত আছে মেট্ৰ' ষ্টেচনটো। ইয়াৰ পৰা ওলাই গৈছোঁ জাষ্ট চাহ খাই পিনে চাহ পানী খাম আৰু তাৰপিছত ইয়াৰ পৰা ওলাই যাম মই লক্ষ্ণৌৰ বিধানসভা, বাপু ভৱন, আম্বেদকাৰ ভৱন, যি আছে দেখাবলগীয়া বস্তু, বিধায়ক আৱাস গোটেইখিনি দেখুৱাম আপোনালোকক। এতিয়া প্ৰথমতে গৈ মাৰ্কেটত গৈ চাহ একাপ খাম। তো এইটো মেট্ৰ' ষ্টেচনৰ তলৰ দৃশ্য আৰু এতিয়া মই মাৰ্কেটৰ ভিতৰত সোমাই গৈছোঁ। মানে চাৰবাগ যিটো ৰেলৱে ষ্টেচন আৰু মেট্ৰ' ষ্টেচন কাষতে আছে আৰু এইটো বহুত ভিৰ ভাৰ এৰিয়া, এনি টাইম ভিৰ থাকে। চ' এতিয়া মাৰ্কেটৰ ভিতৰত সোমাই গৈছোঁ আৰু ইয়াত চাহ একাপ খাম আৰু চাহৰ লগত চাওঁ এতিয়া কি খাবলৈ পাওঁ। খাই পিনে ইয়াৰ পৰা ওলাই যাম কাৰণ মৰ্ণিং টাইম হৈছে আৰু মৰ্ণিং টাইমত ব্ৰেকফাষ্ট মানে তাত চাহ বা বনৰ লগত বাটাৰ মিক্স কৰি পিনে দিয়ে। আপোনালোকক দেখুৱাম মই এতিয়া। তো এইটো চাওক চাহ, ইয়াত মানে মই মাটিৰ গ্লাছত খাম চাহটো। ইয়াত অপশ্যন আছে আপুনি ডিছপ'জেলতো খাব পাৰে, কিন্তু এইটো ভাল লাগে যিহেতু ইয়াত ইমান নাপাওঁ। তো চাব এইটো বন বিস্কুট হয় আৰু ইয়াত ভিতৰত তাৰমানে বাটাৰ লগোৱা আছে। চ' সেইটোক চাহৰ লগত দিয়ে। তাৰ কষ্টটো মই কৈছোঁ বনটো মানে 20 টকা, তাত বাটাৰটো লগাই পিনে আমুলৰ বাটাৰ দিছে। তাৰপিছত চাহটো একাপ 10 টকা, ঠিক আছে। এইটো খাই ব্ৰেকফাষ্টটো কৰি ল'ম। ব্ৰেকফাষ্টটো কৰাৰ পাছত চিধা গুচি যাম। আপোনালোকক দেখুৱাম আগৰ দৃশ্য, মাৰ্কেট আছে, মাৰ্কেটৰ দৃশ্য দেখুৱাম, লগতে বিধানসভা, বাপু ভৱন মানে সচিবালয় আৰু লগতে আম্বেদকাৰ ভৱন আৰু বিধায়ক আৱাস যি আছে সেইবোৰ দেখুৱাম। চ' ইয়াৰ পৰা চাহ খাই ওলাই গ'লোঁ আৰু এইবোৰ আপোনালোকে চাইছে লক্ষ্ণৌত যিখিনি টেম্পু চলে, টেম্পুখিনি এনেকুৱা ধৰণৰ ডাঙৰ টেম্পু আমাৰ ইয়াত দেখিবলৈ নাপায়। ইয়াত ষ্টিয়াৰিং আছে, আমাৰ ইয়াৰ টেম্পুখিনিত হেণ্ডেল থাকে কিন্তু তাত হেণ্ডেল নহয়, এইটো ষ্টিয়াৰিং থকা টেম্পু হয়, ঠিক আছে। তো এইটো ইয়াত চলে আৰু ইয়াৰ পৰা এতিয়া ই ৰিক্সাটো আমি বহিলোঁ। ই ৰিক্সাত আপোনালোকে চাব পাৰে, ই ৰিক্সাৰ লগৰ এটা আছে মোৰ লগত বহি আছে। ইয়াৰ লগত এতিয়া মই গৈ আছোঁ, লগতে সিও আছে। তো মাৰ্কেটৰ দৃশ্যটো আপোনালোকক বেক কেমেৰা দি এবাৰ দেখুৱাম। বেক কেমেৰা দি চাওক আপোনালোকে এনেকুৱা ধৰণৰ চাবলৈ ৰাস্তাটো। এতিয়া যিহেতু মৰ্ণিং টাইমত খালী আছে, নহ'লে এনেইতো দিনত হেভি ট্ৰেফিক হয় লক্ষ্ণৌটো, দিল্লীৰ নিচিনা। তো এইটো এটা নিক্সন মাৰ্কেট হয়। এই মাৰ্কেটত ইয়াত লগৰটোৰ কিবা এটা কাম আছিলে, তাৰ কাৰণে আহিছোঁ নিক্সন মাৰ্কেট। যিহেতু এতিয়া মৰ্ণিং টাইম সেইকাৰণে ফুল্লি অ'পেন হোৱা নাই মাৰ্কেটটো। মাৰ্কেট অ'পেন নোহোৱা আপোনালোকে চাওক, জাষ্ট অ'পেন কৰিব লৈছে মানুহে। মাৰ্কেটৰ পৰা ওলোৱাৰ পিছত ৰিক্সাত বহিলোঁ। এবাৰ বহিছোঁ আপোনালোকে চাইকেল ৰিক্সা আপোনালোকে চাওক। তাৰ চাইকেল ৰিক্সাটো অলপ ডিফাৰেণ্ট টাইপৰ, মানে পিছফালে একেবাৰে খোলা থাকে। আমাৰ ইয়াত তিনিচুকীয়াত মানে অসমত ইয়াত ৰিক্সাখিনিৰ পিছফালে ত্ৰিপাল লগোৱা থাকে, সেই ত্ৰিপালখিনি আৰু খুলি থয় আৰু তাত ৰিক্সাত হেভি লোড লৈ লয়। মানে এটা পূৰা পৰিয়ালকে লৈ গুচি যায়, মানে দুটা মাক বাপেক আৰু দুজন ছোৱালী, মানে ল'ৰা ছোৱালী, মানে টোটেল 4জনকো বহাই লৈ যায়, পিছফালেও বহাই লয়। তো এনেকুৱা ৰিক্সাত উঠিও তাত এক্সপিৰিয়েঞ্চটো ল'লোঁ আৰু ৰিক্সাত উঠি ল'লে মানে চাৰিওদিশে চাবলৈ খুব ভাল হয়, মাৰ্কেটটো পূৰা অ'পেনলি দেখা পায় আৰু তাকে কেব বা ই ৰিক্সাত বহিলে অকণমান অসুবিধা হয়। চ' এই এৰিয়া যিটো হয় এইটো লক্ষ্ণৌৰ কেশৰবাগ চৌৰাহা বুলি কয়, মানে চাৰিআলি। তো এইটো ইয়াৰ লক্ষ্ণৌৰ চেণ্টাৰ বুলি কোৱা হয় একচুৱেলি, এইটো লক্ষ্ণৌৰ চেণ্টাৰ বুলি কয়। তো ইয়াত চাৰিওফালে মাৰ্কেট আছে, আপোনালোকে চাব পাৰে। এফালে চশমাৰ মাৰ্কেট আছে, এফালে কাপোৰৰ মাৰ্কেট আছে, মল আছে, মানে এইটো একদম লক্ষ্ণৌৰ মিড চেণ্টাৰ বুলি কোৱা হয়, ঠিক আছে। তো ইয়াৰ পৰা আপোনালোকক চাইছে এনেকুৱা ধৰণৰ দৃশ্য দেখা পাইছে। তো বন্ধুসকল এই এৰিয়াটো হৈছে আপোনাৰ লক্ষ্ণৌৰ মেইন চেণ্টাৰ বুলি কয়। ইয়াত আপোনালোকে চাব পাৰে এনেকুৱা ধৰণৰ, আৰু চাৰিওফালে মাৰ্কেট আছে, এফালে চশমা মাৰ্কেট আছে, এফালে কাপোৰৰ মাৰ্কেট আছে, এফালে মল আছে। তো গোটেইখিনি বস্তু ইয়াত পাই যাব আপোনালোকে। কেশৰবাগ চৌৰাহা বুলি কয় এইটো, মানে কেশৰবাগ চাৰিআলি আৰু একচুৱেলি চাৰিআলিটোক চৌৰাহা বুলি কয় হিন্দীত। চ' বন্ধুসকল কেশৰবাগ চাৰিআলিৰ পৰা ওলাই যোৱাৰ পাছত এই দুইফালে মাৰ্কেট এৰিয়া হয়। আপোনালোকে চাইছে এইটো মাৰ্কেট তেনেকুৱা, ইয়াত টায়াৰবোৰ পোৱা যায়, চাইকেল টায়াৰ, মানে গাড়ীৰ টায়াৰ, এভৰিথিং, মানে গাড়ী ৰিলেটেড বস্তুখিনি এফালে পোৱা যায়। এইফালে চাওক আপোনালোকে মাৰ্কেট জাষ্ট মৰ্ণিং হোৱাৰ কাৰণে এতিয়া অ'পেন হৈছে, সেইকাৰণে বহুত বেছি ভিৰ দেখা নাই, কিন্তু এইখিনিত ভিৰ বাম্পাৰ হয়। যিহেতু মই আগতে লক্ষ্ণৌত আছিলোঁ আপোনালোকে গম পায়, আৰু এইটো এৰিয়াতে মই আছিলোঁ। এফালে এটা তিনিআলি আছে, চাওক আপোনালোকে এনেকুৱা ধৰণৰ আপোনালোকে চাব পাৰে। আৰু অলপ জাষ্ট আগত গ'লে ক'ভিডৰ কাৰণে নতুনকৈ বনোৱা এটা হস্পিটেল পাব, হস্পিটেলটো আপোনালোকক দেখুৱাম নিশ্চয়। তো এইটো হৈছে ক'ভিডৰ কাৰণে বনোৱা হস্পিটেল। চাওক বাহিৰৰ পৰা চালে মানে হোটেলৰ নিচিনা লাগিছে, কিন্তু হস্পিটেল হয়। এইবোৰ বন্ধুসকল আপোনালোকে পাব ছেকেণ্ড হেণ্ড কিতাপৰ মাৰ্কেট আপোনালোকে তিনিচুকীয়াত বা অসমত তেনেকুৱা বিশেষকৈ বিচাৰি নাপায়, কিন্তু ইয়াত আপোনালোকে চাইছে এইবোৰ চব ছেকেণ্ড হেণ্ড কিতাপৰ দোকান হয়। ইয়াত ছেকেণ্ড হেণ্ড দামত পাই যাব আপুনি কিতাপ। এইটো হৈছে উত্তৰ প্ৰদেশৰ হজ সমিতি।
চ' বন্ধুসকল এই বিল্ডিংটো আপোনালোকে চাইছে এনেকুৱা একজেক্ট দুটা বিল্ডিং আছে এটা ইফালে আছে এইটো বিধায়ক আৱাস হয় মানে MLA হঁতৰ থকা ঘৰ মানে এওঁলোক যদি বাহিৰৰ পৰা ক'ব পৰা আহে তো ইয়াতে থাকে এইটো হৈছে বিধায়ক আৱাস চ' বন্ধুসকল এইটো হৈছে সচিবালয় মানে ছেক্ৰেটেৰিয়েট আৰু ইয়াৰ নাম ৰখা হৈছে বাপু ভৱন ভালকৈ যদি আপোনালোকে ন'টিছ কৰে ইয়াত নামটো ডাঙৰ ডাঙৰকৈ লিখা আছে বাপু ভৱন বুলি বিল্ডিংটো খুবেই ধুনীয়া চ' বন্ধুসকল এইটো আপোনালোকে চাইছে পিছফালে যিটো ডাঙৰ বিল্ডিং চাইছে সেইটো বাপু ভৱন হয় মানে সচিবালয় হয় আৰু এফালে আপোনালোকে চাইছে বৰ ডাঙৰ এইটো সচিবালয়টো আৰু এফালে ইয়াৰ যদি ইফালে পাৰ হওঁ আমি পাৰ হ'লে আপোনালোকে এফালে চাব পাৰিব এফালে বিধানসভা হয় এইটো বিধানসভাটোৰ ওচৰত গৈ আপোনালোকে দেখুৱাম এইটো কিন্তু সচিবালয়টো চাওক আপোনালোকে বাপু ভৱন বুলি কয় এইটো ইয়াত লিখা আছে যদি ভালকৈ আপোনালোকে ন'টিছ কৰে চ' বন্ধুসকল এইটো হৈছে আপোনাৰ লক্ষ্ণৌৰ বিধানসভা আপোনালোকে চাইছে এইটো ইমান ডাঙৰ বিধানসভা এইটো হয় বিধান ভৱন লক্ষ্ণৌ চ' বন্ধুসকল এইটো হৈছে আপোনাৰ লক্ষ্ণৌৰ বিধানসভা চাইছে আপোনালোকে চ' বন্ধুসকল এইটো হৈছে আপোনাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰ ভৱন